ছাত্ৰীসকল আজি তোমালোকক বৃত্ত সম্পৰ্ক কালি অৰ্থাৎ এৰিয়া ৰিলেটেড টু চাৰ্কল ইয়াত অসমীয়াত ব্যাখ্যা কৰা হ'ব। গতিকে এইটোত এজ পাৰ লেটেষ্ট চিলেবাছ 6 মাৰ্কছ দিয়া হৈছে। গতিকে এইখিনি তোমালোকে চোৱা। এতিয়া চেপ্টাৰ নাম্বাৰ 12 অৰ্থাৎ বৃত্ত সম্পৰ্কীয় কালি অ'কে এৰিয়াছ ৰিলেটেড টু চাৰ্কলছ। আশা কৰিছোঁ তোমালোকে সুন্দৰভাৱে এইটো শুনিবা আৰু ইয়াক প্ৰেক্টিছ কৰিবা আৰু যাতে এই মাৰ্কছখিনি উঠাবলৈ সামৰ্থ্য হোৱা। নাও এতিয়া প্ৰথমতে আমি বৃত্ত সম্পৰ্কীয় কালিটো জনাৰ আগত আমি কেইটামান কথা জানি ল'ব লাগিব যে বৃত্তৰ পৰিসীমা আৰু কালি অৰ্থাৎ পেৰিমিটাৰ এণ্ড এৰিয়া অফ এ চাৰ্কল। এইটো আমি কি কৰিব লাগিব যে এটা বৃত্তৰ ধৰি ল'লোঁ এইটো এটা বৃত্ত হ'লনে, এই বৃত্তটোৰ চাৰিওফালে এবাৰ ঘূৰোঁতে এই আবৃত্ত হোৱা যিটো দূৰত্ব, বৃত্তটো আঁকিবলৈ আমাক এটা কেন্দ্ৰ লাগিব, এই দূৰত্বটো এইটোকে কি বুলি কোৱা হয়, ইয়াৰ পৰিসীমা বুলি কোৱা হয়। ইয়াক চমুকৈ কি বুলি কোৱা হয়, পৰিসীমা হ'লনে। ইয়াকে আকৌ আমি কি বুলি কওঁ, পৰিধি বুলি কওঁ হ'লনে বাৰু, পৰিধি। গতিকে আমি জানিলোঁ এতিয়া বৃত্তৰ পৰিসীমা বা পৰিধি কাক বোলে হ'লনে বাৰু। এটা বৃত্তৰ পৰিধি ইয়াৰ ব্যাসৰ সৈতে এটা ধ্ৰুৱক অনুপাতত থাকে সদায়, মনত ৰাখিবা। কোনো এটা বৃত্তৰ কি হ'ল পৰিধিটো বা পৰিসীমাটো ইয়াৰ ব্যাসৰ সৈতে এটা সদায় ধ্ৰুৱক অৰ্থাৎ কনষ্টেণ্ট ৰেচিঅ'ত থাকিব। এই কথাটো আমি জানিবলগীয়া কথা। আৰু এই ধ্ৰুৱকটো অৰ্থাৎ যিটো কনষ্টেণ্ট ৰেচিঅ', এই ৰেচিঅ'টোৰ অনুপাতটোক আমি গ্ৰীক আখৰ পাই দ্বাৰা আমি বুজাওঁ। পাই, এইটো আমাৰ পাই বুলি কোৱা হয়। এই পাই দ্বাৰা বুজোৱা হয়, অৰ্থাৎ এইটো হ'লনে বাৰু, এই পাই দ্বাৰা বুজোৱা হয়। এতিয়া আমি এই বস্তুটোকে আমি যদি গাণিতিক ভাষাত প্ৰকাশ কৰোঁ তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে পাই ইকুৱেল টু কি হ'ব, পৰিধি ডিভাইডেড বাই ব্যাস হ'লনে। এইটোকে আমি এনেকৈও লিখিব পাৰোঁ, পৰিধি বাই ব্যাস দিছ ইকুৱেল টু পাই হ'লনে বাৰু। এতিয়া আমি যদি পৰিধিটো উলিয়াবলগীয়া হয় অৰ্থাৎ বৃত্ত এটাৰ পৰিসীমাটো নিৰ্ণয় কৰিবলগীয়া হয় তেতিয়াহ'লে আমি কি কৰিম। এতিয়া আমি এইটোকে এনেকৈ লিখি দিব পাৰোঁ, ট্ৰেন্সফাৰ কৰি দিয়া পৰিধিটো এইফালে লৈ আনা, পৰিধি অৰ্থাৎ কোনো এটা বৃত্তৰ পৰিধি, আমি বৃত্তৰ কথা কৈ আছোঁ, গতিকে এইটো বৃত্তৰ পৰিধি দিছ ইকুৱেল টু কি হ'ব, দিছ ইনটু দিছ, থিংক দিছ অন হোৱাট ক্ৰছ মাল্টিপ্লিকেশ্যন ইজ দেয়াৰ, অ'কে। চ' ইউ ডিভাইড দিছ অন নিউমেৰেটৰ উইথ ডিনমিনেটৰ এণ্ড ডিনমিনেটৰ উইথ নিউমেৰেটৰ, চ' ডেট ইজ মষ্ট ইম্পৰ্টেণ্ট। চ' দিছ ইকুৱেল টু হোৱাট, পাই ইনটু ব্যাস হ'লনে। এতিয়া আমি পৰিধিটো পাবলৈ আমি কি কৰিব লাগিব, পাই ইনটু ব্যাস কৰিলে হৈ গ'ল হ'লনে বাৰু। চ' দিছ ইকুৱেল টু কি লিখিব পাৰোঁ আমি, পাই ইনটু ব্যাস মানে কি, টুৱাইচ আৰ, য'ত আৰটো কি হ'ব, এটা আৰ ইকুৱেল টু কি, বৃত্তটোৰ বা বৃত্তৰ ব্যাসাৰ্ধ। এইটো হ'ল বৃত্তৰ ব্যাসাৰ্ধ, এতিয়া আৰ ইকুৱেল টু বৃত্তৰ ব্যাসাৰ্ধ। এই কথাটো আমি মনত ৰাখিব লাগিব। চ' দিছ ইকুৱেল টু ইন শ্বৰ্ট উই কেন ৰাইট, চমুকৈ আমি লিখিব পাৰোঁ 2 ইনটু পাই ইনটু আৰ হ'লনে বাৰু। এতিয়া ইয়াত আমাৰ এটা কথা মনত ৰাখিব লাগে যে এই বস্তুটো আমাৰ ভাৰতবৰ্ষৰ এজন গণিতজ্ঞ, প্ৰতিভাসম্পন্ন যিজন গণিতজ্ঞ, যাৰ নাম তোমালোকে জানা, শ্ৰীনিবাস ৰামানুজন, তেওঁ অভেদ ব্যৱহাৰ কৰি হ'লনে বাৰু অসাধাৰণ এটা কাম কৰিছিলে। সেইটো হ'ল কি, তেওঁ পাই মানটো দশমিকৰ পিছত নিযুত স্থানলৈকে কি কৰিবলগীয়া হৈছিল, শুদ্ধকৈ গণনা কৰিবলৈ সামৰ্থ্য হৈছিল বা সমৰ্থ হৈছিল। এইটো মষ্ট ইম্পৰ্টেণ্ট ওৱান, যে তোমালোকে এই কথাখিনিও লগতে মনত ৰাখিবা। এতিয়া আহোঁ যে বৃত্ত এটাৰ কালিটো আমি কেনেকৈ নিৰ্ণয় কৰিম। এই চেপ্টাৰটোলৈ যোৱাৰ আগত যদি আমি এই কথাখিনি ভাল ধৰণে শিকি লওঁ তেতিয়াহ'লে আমাৰ বৰ উজু হ'ব। গতিকে বৃত্তৰ কালি আমি এইটো 1 নম্বৰ আমি পাই গ'লোঁ। এতিয়া 2 নম্বৰত আমি আহোঁ, বৃত্তৰ কালি যদি আহে, বৃত্তটোৰ কালি নিৰ্ণয় কৰা, কোনো এটা বৃত্ত দি দিলে তাৰ কালিটো নিৰ্ণয় কৰিব লাগে। এতিয়া কালিটো সদায় কি হ'ব, আমি জানো পাই আৰ স্কোৱাৰ। এতিয়া আৰ, ইয়াত আৰটো হ'ল কি, য'ত আৰ ইকুৱেল টু, তোমালোকে লিখিবা য'ত আৰ ইকুৱেল টু
বৃত্তটোৰ ব্যাসাৰ্ধ আশা কৰিছোঁ তোমালোকে এইডোখৰলৈকে সম্পূৰ্ণ বুজিছা আৰু উলিয়াবলৈ যিকোনো মান নিৰ্ণয় কৰিবলৈ সামৰ্থ্য হ'বা। এতিয়া যদি অৰ্ধবৃত্ত এটা দি দিলে, এতিয়া 2 নম্বৰ 3 নম্বৰটো আমি যাওঁ অৰ্ধবৃত্তৰ। গতিকে এইটো অৰ্ধবৃত্তৰ আমি কালিটো কেনেকৈ নিৰ্ণয় কৰিম, যিহেতু অৰ্ধ মানে কি হ'ল আধা, তোমালোকে এইটো বুজি পাইছে। গতিকে আমি এইটো কি সদায় 2 ডিভাইড কৰি দিব লাগে, 2 তাক সদায় আমি ডিভাইড কৰি দিব লাগে। এতিয়া ডেফিনেটলি ডেট উইল বি হোৱাট পাই আৰ স্কোৱাৰ বাই 2 হ'লনে বাৰু। এতিয়া এইটো আমি ইয়াত লিখিছোঁ, আৰ মানে কি বৃত্তটোৰ ব্যাসাৰ্ধ। ইতিমধ্যে পাইটোৰ মানটো আমি জানো, পাই মানটো আমি 22/7 লিখিব পাৰোঁ হ'লনে। পাই ইকুৱেল টু হোৱাট 22/7 অৰ চামটাইমছ কেতিয়াবা আমাক কি হয় মানটো ডিউট হয় 3.14 প্ৰায় এপ্ৰক্সিমেট এইটো হ'লনে। ইয়াতকৈ আমাৰ কেতিয়াবা লিখিবলগীয়া হয়, যিটো নিৰ্দেশ কৰে সেইমতে আমি গণিতখিনি কৰিব লাগে, অৰ্থাৎ প্ৰব্লেমখিনি ছল্ভ কৰিব লাগে। এতিয়া আমি 5, 2, 3, 4 নম্বৰলৈ আহোঁ। নাম্বাৰ 4 এই কথাখিনি আমি মনত ৰাখিব লাগে। ইয়াত ধৰোঁ বৃত্তীয় পথৰ কালিটো আমি কেনেকৈ নিৰ্ণয় কৰিম। বৃত্তীয় পথৰ কালি নিৰ্ণয় কৰা যদি তেনেকৈ দিয়ে, বৃত্তীয় পথৰ কালি। এতিয়া বৃত্তীয় পথৰ কালিটো নিৰ্ণয় কৰাৰ আগত আমি এটা লৈ লওঁ, এটা চিত্ৰ মানে বৃত্ত। ছাপ'জ তোমালোকে পেঞ্চিল কম্পাছ ইউজ কৰিবা, মই এইটো জাষ্ট ৰাফকৈ তোমালোকক দেখাইছোঁ হ'লনে। এতিয়া এই বৃত্তটোৰ ক্ষেত্ৰত এইটো কি হ'ব আৰ হ'লনে বাৰু। এতিয়া এইডাল ধৰি ল'লোঁ কেপিটেল আৰ হ'ল। এই চিত্ৰটোৰ পৰা আমি আনি লওঁ, ইয়াত ধৰি ল'লোঁ বৃত্তপথৰ কালিটো যিহেতু আমি নিৰ্ণয় কৰিম, তাত আমি ধৰি ল'লোঁ কি ধৰোঁ এই চিত্ৰটোৰ পৰা এই বৃত্তটোৰ পৰা আমি আৰ আৰু আৰ অৰ্থাৎ স্মল লিটাৰ আৰু এইটো কেপিটেল লিটাৰ আৰু স্মল লিটাৰ আৰ দুটা বৃত্তৰ ব্যাসাৰ্ধ। এইটো এটা বৃত্ত, এইটো এটা বৃত্ত, কিন্তু ইহঁতৰ কেন্দ্ৰটো একে, মনত ৰাখিবা। এই বৃত্তটোৰ কেন্দ্ৰ যিটো, এইটো বৃত্তৰ কেন্দ্ৰটো একেটাই। গতিকে এইটো আমি কি বুলি লিখি ল'ম যে দুটা বৃত্তৰ ব্যাসাৰ্ধ। এইখিনি যদি জানা তোমালোকে তেতিয়াহ'লে যি প্ৰব্লেম দিলেও অতি সহজেই কৰিবলৈ সমৰ্থ হ'বা। তেতিয়াহ'লে আচ্ছাদিত অংশৰ কালি কিমান হ'ব। এতিয়া আচ্ছাদিত অংশ মানে হ'ল কি এই অংশটো, ইয়াত আচ্ছাদিত অংশৰ কালি তোমালোকে লিখিবা আচ্ছাদিত অংশৰ কালি মিনছ এৰিয়া হ'লনে। চ' দিছ ইকুৱেল টু হোৱাট পাই আৰ স্কোৱাৰ কেপিটেল আৰ এইটো হ'ব, আৰু এইটো হ'ব কি স্মল আৰ পাই আৰ স্কোৱাৰ। এটা হ'ব কি এইটো বৃত্ত আৰু এইটো হ'ব কি এইটো বৃত্ত হ'লনে বাৰু। এতিয়া ইয়াত ডেফিনেটলি আমি চাব পাৰোঁ এইটো পাই আৰু পাই একেই আছে, গতিকে পাই এটা আমি কমন ল'ব পাৰোঁ হ'লনে বাৰু। তেতিয়া ইয়াত কি থাকিব আৰ স্কোৱাৰ মাইনাছ স্মল আৰ স্কোৱাৰ হ'লনে বাৰু। এতিয়া ইয়াতো আমি কি কৰি দিব পাৰোঁ, এতিয়া এইটো মানে কি এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰত পৰি গুচি গ'ল। গতিকে এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ হ'লে পাইটো সদায় কনষ্টেণ্টত থাকিব। আমি জানো এ প্লাছ বি ইনটু এ মাইনাছ বি, ডেফিনেটলি এইটো কি হ'ব এইটো এ এইটো বি, তেতিয়া এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ হ'লনে বাৰু। তেতিয়াহ'লে ইয়াত কি হ'ব আৰ কেপিটেল আৰ প্লাছ স্মল আৰ ইনটু কেপিটেল আৰ মাইনাছ স্মল আৰ। চ' এইটো আমি কি কৰিলোঁ যে বৃত্তীয় পথৰ যেতিয়া আমি কালিটো নিৰ্ণয় কৰিম এইমতে তোমালোকে কৰিব লাগিব। এতিয়া ইয়াতে এটা কথা থাকে, এই কথাটো আকৌ ক'ব বিচাৰিছোঁ মই তোমালোকক। যদি দুটা বৃত্তই অন্তঃভাৱে স্পৰ্শ কৰে, কণ্ডিশ্যন এটা যে কণ্ডিশ্যন এনেকুৱা কিছুমান কণ্ডিশ্যন থাকে, কেতিয়াবা তোমালোকক দিয়ে যদি দুটা বৃত্তই অন্তৰভাৱে, অন্তৰ মানে কি ভিতৰ, অন্তৰভাৱে কি কৰিব স্পৰ্শ কৰে, তেতিয়া কি হ'ব আমি চাওঁ। তেতিয়া এই কেন্দ্ৰ দুটাৰ, অৰ্থাৎ কেন্দ্ৰ দুটা মানে বৃত্তৰ কেন্দ্ৰৰ কথা কৈছোঁ মই হ'লনে। কেন্দ্ৰ দুটাৰ যিটো দূৰত্ব, সেই দূৰত্বটো আমি উলিয়াই ল'ব লাগে। এটা ধৰিলোঁ অ', এটা ধৰিলোঁ অ' ডেছ, মই তোমালোকক দেখাই দিছোঁ। আৰু ব্যাসাৰ্ধৰ পাৰ্থক্যটো আমি চাব লাগিব।
ব্যাসাৰ্ধৰ যিটো পাৰ্থক্য ব্যাসাৰ্ধৰ পাৰ্থক্য এই পাৰ্থক্যটো আমি উলিয়াব লাগে এইটো সদায় কি হ'ব এটা হ'ব কেপিটেল আৰ এটা হ'ব স্মল আৰ এইটোৱে নহ'ব জানো অৰ্থাৎ ইয়াৰ ডায়াগ্ৰামটো আমি কেনেকৈ আঁকিম ৰেসপেক্টেড যিটো ডায়াগ্ৰাম হ'ব আৱশ্যকীয় চিত্ৰটো কি হ'ব এইটো এটা বৃত্ত হ'লনে কেন্দ্ৰ এইটো হ'লনে ধৰি ল'লোঁ ইয়াৰ কেন্দ্ৰটো ও আৰু এটা বৃত্ত আমি লৈ ল'লোঁ হ'লনে হ'ল ইয়াৰ কেন্দ্ৰটো ও ডেছ হ'লনে ও ডেছ বি কেয়াৰফুল এইডোখৰত ধৰি ল'লোঁ এডাল হ'ব ইয়াৰ স্মল আৰ আৰু তাৰমানে আমি ব্যাসাৰ্ধৰ কথা কৈছোঁ ব্যাসাৰ্ধ জানাই সেইটো আৰু কেন্দ্ৰৰ পৰা এডাল ইয়াত অংকন কৰি দিলোঁ অৰ্থাৎ লগাই দিলোঁ এডাল ধৰিলোঁ কেপিটেল আৰ গতিকে এই দুটাৰ যিটো পাৰ্থক্য হ'লে ও আৰু ও ডেছ অৰ্থাৎ এইটো বৃত্তৰ কেন্দ্ৰ আৰু এইটো বৃত্তৰ কেন্দ্ৰৰ যিটো পাৰ্থক্য হ'লে কেন্দ্ৰ দুটাৰ পাৰ্থক্য মিন্স দূৰত্ব হ'লনে এতিয়া এই কেন্দ্ৰ দুটাৰ দূৰত্ব মানে কি এই দুটা এক কৰি ল'লোঁ আৰু ইয়াৰ পৰা কাৰ এই ব্যাসাৰ্ধডালৰ যিটো দূৰত্ব তাকে আমি কি বুলি ক'ম এই বস্তুটো উলিয়াবৰ কাৰণে আমি লাগিব যদিহে অন্তৰভাৱে স্পৰ্শ কৰি থাকে অৰ্থাৎ যদি দুটা বৃত্তই অন্তৰভাৱে স্পৰ্শ কৰি আছে গতিকে ইয়াৰ কেন্দ্ৰ দুটাৰ দূৰত্ব ও ডেছ আৰু ব্যাসাৰ্ধৰ পাৰ্থক্যটো এইটো হ'ব এইটো এই কথাটো আমি মনত ৰাখিব লাগিব চ' ডেফিনেটলি অল্টাৰনেটলি যদি আমি যদি বহীভাৱে স্পৰ্শ কৰি থাকে তেতিয়াহ'লে কি হ'ব এইটো কণ্ডিশ্যন 1 কণ্ডিশ্যন 2টোত যদি আমি চাওঁ কণ্ডিশ্যন 2টোত যদি এইটো বহীভাৱে থাকে বহী মানে বাহিৰলৈ বহীভাৱে থাকে তেতিয়া আমি এটা ডায়াগ্ৰাম লগাই ল'লোঁ ধৰি ললোঁ এইটো এটা বৃত্ত হ'লে এইটো এটা বৃত্ত মানে এইটো বহীভাৱে স্পৰ্শ এইটো বাহিৰত স্পৰ্শ কৰি আছে এতিয়া ডায়াগ্ৰামবিলাক চালে তোমালোকে ধৰিব পাৰিবা এইটো ও ধৰি ল'লোঁ এইটো কেন্দ্ৰ ও ডেছ এতিয়া ইয়াৰ পৰা ইয়ালৈ কি হ'ল আছে লগাই দিয়া এইটো হ'ল কি স্মল আৰ এইটো হ'ব কি তেতিয়াহ'লে কেপিটেল আৰ হ'লনে বাৰু এতিয়া এই ক্ষেত্ৰত আমি কি কৰিম এই কথাটো আমি চাব লাগে এতিয়া এই ক্ষেত্ৰত কি হ'ব মই কৈ দিছোঁ কথাটো যে যদি দুটা বৃত্তই বহীভাৱে এনেকৈ বাহিৰত অৰ্থাৎ বহী মিন্স কি বাহিৰত স্পৰ্শ কৰি থাকে তেতিয়া কেন্দ্ৰ দুটাৰ মাজৰ দূৰত্ব এই কেন্দ্ৰ দুটাৰ মাজৰ দূৰত্ব সিহঁতৰ ব্যাসাৰ্ধৰ সমষ্টিৰ সমান হ'ব মাইন ইট কেন্দ্ৰ দুটাৰ মাজৰ দূৰত্ব সিহঁতৰ ব্যাসাৰ্ধৰ সমষ্টিৰ সমান হ'ব তেতিয়াহ'লে আমাৰ এইটো ৰেসপেক্টেড আমাৰ যিটো উলিয়াবলগীয়া বস্তুটো কেনেকৈ হ'ব ও ডেছ হ'লনে বাৰু দিছ ইকুৱেল টু কেপিটেল আৰ মাইনাছ স্মল আৰ মাইনাছ নহয় এইটো প্লাছ স্মল আৰ হ'ব তেতিয়াহে আমাৰ কেন্দ্ৰ দুটাৰ সমষ্টিৰ সমান হ'ব সমষ্টি মিন্স ইয়াত যোগফল দুটা সমান হ'ব এতিয়া আমাৰ নেক্সট কণ্ডিশ্যনটো যদি আমি চাওঁ আৰু এটা কণ্ডিশ্যন তোমালোকক দিব পাৰে সেই কণ্ডিশ্যনটো যদি আমি চাওঁ তেতিয়াহ'লে কেনেকৈ কৰিম আমি সেইটো চাওঁ অ'কে 3 নম্বৰ কণ্ডিশ্যনটো কণ্ডিশ্যন নম্বৰ 3 চ' 1 to 3 কৰি ল'বা তোমালোকে এইটো যে এটা চকাই সম্পূৰ্ণ এপাক ঘূৰিলে চকাটোৰ দৈৰ্ঘ্য আমি কেনেকৈ কৰিম যদি চকা এটাই সম্পূৰ্ণ এপাক ঘূৰে তেতিয়া কোনো এটা চকা সম্পূৰ্ণ এপাক মনত ৰাখিবা এইটো কিন্তু সম্পূৰ্ণ এপাক যদি ঘূৰে এইকেইটাতে তোমালোকৰ প্ৰব্লেমবিলাক আহি থাকে চকা এপাক ঘূৰে হ'লনে ঘূৰে বা ঘূৰিলে যি বুলি লিখা তোমালোকৰ নিজৰ কথা তেতিয়া চকাটোৰ যিটো দৈৰ্ঘ্য হ'লনে চকাটোৰ দৈৰ্ঘ্যটো কি হ'ব চকাটোৰ সদায় পৰিসীমাটোৰ সমান হ'ব চকাটোৰ পৰিসীমাৰ সমান হ'ব এই কথাটো মনত ৰাখিব লাগিব তেতিয়াহ'লে আমাৰ ৰেসপেক্টেড আমি যিটো সূত্ৰ প্ৰয়োগ কৰিব লাগিব দিছ ইকুৱেল টু কি হ'ব অৰ্থাৎ টুৱাইছ পাই আৰ আমি লিখি দিব পাৰোঁ এই সূত্ৰটো আমি প্ৰয়োগ কৰিব লাগিব 2 into পাই আৰ হ'লনে 2 into পাই into আৰ আমি ইউজ কৰি দিলে আমি এই গোটেই কণ্ডিশ্যনটোৰ যিটো মান সেই মানটো আমি উলিয়াবলৈ সামৰ্থ্য হ'ম
যদি চকা এটাই 1 মিনিটত অতিক্ৰম কৰা বুলি কয় বা 1 মিনিটত সম্পূৰ্ণ কৰা ঘূৰ্ণনৰ পৰিমাণ বুলি দিয়ে তেতিয়া কি কৰিম আমি এটা কন্ডিশন নেক্সট কন্ডিশন এই কন্ডিশনটো আমাক এনেকৈ দিয়ে যে এটা চকাই এইকিটা তোমালোকৰ ইয়াত দিয়া আছে সেইকাৰণে মই ব্যাখ্যা কৰি দিছো এটা চকাই 1 মিনিটত সম্পূৰ্ণ কৰা অৰ্থাৎ এই সূত্ৰকিটা জানিলেহে পাৰিবা নহলে নোৱাৰিবা কিন্তু সম্পূৰ্ণ কৰা ঘূৰ্ণন মানে কি ঘূৰা ঘূৰ্ণনৰ যেটো পৰিমাণ এই পৰিমাণটো হলে কি হ'ব আমি এইটো সদায় কি কৰিব লাগে ডিভাইড কৰি দিব লাগে পৰিসীমাটোৱে তাক ডিভাইড কৰি দিব লাগে 1 মিনিটত কি হ'ব অতিক্ৰম কৰা যেটো দূৰত্ব আমি কি কৰিব লাগে এই পৰিসীমাটোৱে সদায় হৰণ কৰি দিব লাগে তেতিয়া আমি কি পাম 1 মিনিটত কিমান পৰিমাণৰ ঘূৰ্ণন সি সম্পূৰ্ণ কৰিলে তাক আমি উলিয়াবলৈ সামৰ্থক হ'ম বা সক্ষম হ'ম হলনে বাৰু এতিয়া আমি গ'লো যে এৰিয়া অফ সাৰ্কেল বুলি ক'লে তেতিয়াহলে আমি কি বুলি ক'ব পাৰো যে পাই আৰ স্কয়াৰ হলনে তাৰ পিছত আমি পালো এৰিয়া অফ সেমি সাৰ্কেল বুলি ক'লে পাই আৰ স্কয়াৰ বাই 2 হেতু মনত ৰাখিবা অৰ্থাৎ অৰ্ধবৃত্তৰ ক্ষেত্ৰত কি হ'ব পাই আৰ স্কয়াৰ বাই 2 এটা হলকে তোমালোকে বুজি পালা ইয়াৰ পিছত কি কৰো আমি গৌণ আৰু মুখ্য বৃত্ত খণ্ড যেটো হেতু আমি কেনে ধৰণে নিৰ্ণয় কৰিম এটা ইংৰাজীত তোমাৰ মাইনৰ সেক্টৰ এণ্ড মেজৰ সেক্টৰ বা মেজৰ সেক্টৰ বুলি কোৱা হয় মেজৰ সেক্টৰ আৰু মাইনৰ সেক্টৰ মুখ্য আৰু গৌণ কলা বা বৃত্ত অংশ এটা সেই ক্ষেত্ৰত আমি কম কন্ডিশন নেক্সট কন্ডিশন এটা আমি আৰু দুটামান কথা জানি লব লাগে হলো এইখিনি মই পিছত কম বাৰু যে ধৰি ললো এটো এটা বৃত্ত এটো কেন্দ্ৰ বৃত্তটোৰ কেন্দ্ৰ হলনে বাৰু সো বৃত্তৰ কেন্দ্ৰৰ পৰা পৰিধিলৈ দূৰত্ব সদায় সমান হ'ব ধৰি ললো ইয়াৰ কেন্দ্ৰটো O হলনে বাৰু এতিয়া এই O কেন্দ্ৰযুক্ত যেটো বৃত্ত এই বৃত্তটোত AB let A and B AB এডাল জিয়া বুলি ধৰি ললো এতিয়া এই AB যেতিয়া আমি আঁকি দিলো ইয়াত কি কৰিব থিতা কোণ কৰিলে ধৰি ললো থিতা কোণ কৰি দিলে হল এতিয়া AB ৰ দ্বাৰা গঠন হোৱা অনাবৃত্তৰ যেটো হলনে বাৰু ধৰি ললো এটো Q অংশ এটো P অংশ হল এটো Q অংশ এটো P অংশ এই AB ৰ দ্বাৰা গঠন হোৱা যেটো অনাবৃত্ত তাক আমি কি বুলি কম A Q B কি হ'ব বৃত্তটোৰ আন এটা খণ্ড হৈ পৰিব হলনে বাৰু এতিয়া A P আৰু B কি বুলি কম গৌণ বৃত্ত খণ্ড বুলি কম মনত ৰাখিবা A P আৰু B চিত্ৰটোলৈ লক্ষ্য কৰা মই যেন ধৰণে আঁকিছো নহয় হেতু ডায়াগ্ৰামটো লক্ষ্য কৰা এটুক আমি কি বুলি কম গৌণ বৃত্তখণ্ড বুলি কম আৰু A Q আৰু B মনত ৰাখিবা A Q B ইয়াক আমি কি বুলি কম মুখ্য বৃত্তখণ্ড বুলি কম হলনে বাৰু গতিকে ডেফিনেটলি এটো হ'ব কি মেজৰ সেক্টৰ এটো হ'ব কি মাইনৰ সেক্টৰ এটো হ'ব কি তোমাৰ মুখ্য বৃত্ত অংশ এটো হ'ব কি গৌণ বৃত্ত অংশ হলনে বাৰু হ'ব এইটো আমি মনত ৰাখিব লাগিব এতিয়া মুখ্য বৃত্তৰ কলা আৰু বা বৃত্ত কলা আৰু বৃত্তখণ্ডৰ কালিটো নিৰ্ণয় কৰাৰ সূত্ৰকিটা কি আমি হেতু আমি মনত ৰাখিব লাগিব হল এটো হল কি মেজৰ সেক্টৰ এটো হল কি মাইনৰ সেক্টৰ অৰ্থাৎ মুখ্য অংশ মুখ্য বৃত্ত কলা বা বৃত্ত চাপ বুলিও ক'ব পৰা তোমালকে আৰু এটো হ'ব কি গৌণ বৃত্ত কলা বা গৌণ বৃত্ত চাপ বা খণ্ড যি বুলি কোৱা হেতুই শুদ্ধ হ'ব এতিয়া চাও বৃত্ত কলা আৰু বৃত্তখণ্ডৰ কালি কেনেকৈ নিৰ্ণয় কৰিম বৃত্ত কলা আশা ৰাখিছো তোমালকে এটো বুজি পাইছা বৃত্ত কলা আৰু বৃত্ত যেটো খণ্ডৰ কালি
কেনেকৈ নিৰ্ণয় কৰিম সো নাম্বাৰ 1 আমি এটা কথা বুজি পালো যে গৌণবৃত্তটোৰ কালিটো কি হ'ব গৌণবৃত্ত যেটো গৌণবৃত্ত মিন্স গৌণবৃত্তটোক ইংৰাজীত মাইনৰ সেক্টৰ বুলি কোৱা হয় কেতিয়াবা মাইনৰ সেক্টৰ বুলিও দি দিয়ে যে গৌণবৃত্তকলাৰ কালি আমি কেনেকৈ নিৰ্ণয় কৰিম দিছ ইকুৱেল টু থিটা বাই কি হ'ব 360 ডিগ্ৰী এটো এটা বৃত্তৰ টোটাল মানটো তোমালোকে জানা 360 ডিগ্ৰী ইনটু পাই r স্কয়াৰ এই সূত্ৰটো প্ৰয়োগ কৰিব লাগিব তে পাইটো কি তোমালোকে জানা কেতিয়াবা পাই মানটো দি থব আৰু r টো তোমালোকে হয়তো উলিয়াই লবলগীয়া হবে হয়তো তাত নিৰ্দেশ কৰা থাকিব তে 2 নম্বৰত আমি কি পাম যে গৌণ চাপৰ দৈৰ্ঘ্য কেনেকৈ নিৰ্ণয় কৰিম যে গৌণ চাপৰ দৈৰ্ঘ্য যদি তোমালোকক নিৰ্ণয় কৰিবলৈ দিয়ে তেতিয়া কেনেকৈ নিৰ্ণয় কৰিম গৌণ চাপৰ দৈৰ্ঘ্য এতিয়া গৌণ চাপৰ দৈৰ্ঘ্যটো নিৰ্ণয় কৰোতে আমি সদায় একেটাই পাম থিটা বাই 360 ডিগ্ৰী ইনটু কি হ'ব টুৱাইস পাই r 2 পাই r ওকে সো পাই ভ্যালু কি r ৰ ভ্যালু কি জাস্ট মাল্টিপ্লাই কৰি দিলে হ'ল সেইখিনি 3 নম্বৰ কন্ডিশনটোত কেতিয়াবা দিয়ে যে মুখ্য বৃত্তকলাৰ কালি দি দিব পাৰে তে মুখ্য মানে যেটো আমাৰ মেজৰ সেক্টৰ মুখ্য বৃত্তকলাৰ কালি এই মুখ্য বৃত্তকলাৰ কালিটো যদি আমাক নিৰ্ণয় কৰিবলৈ দিয়ে সদায় আমি কি কৰিব লাগিব 360 তো কি কৰিব লাগিব থিটাৰ পৰা মাইনাস কৰি দিব লাগিব হোল ডিভাইডেড বাই 360 ডিগ্ৰীটো থাকিবই এটো থাকিবই তো কমন ইনটু কি হ'ব পাই r স্কয়াৰ এই সূত্ৰটো যদি প্ৰয়োগ কৰি দিয়ে তে তোমালোকে ইজিলি তোমালোকে মুখ্য বৃত্তকলাৰ কালি নিৰ্ণয় কৰিবলৈ সক্ষম হ'বা একেদৰে আমি যদি গৌণ বৃত্তকলাৰ পৰিসীমাটো যদি উলিয়াবলগীয়া হয় তেতিয়া কি কৰিম পৰিসীমা যাক আমি পৰিধি বুলিও ক'ব পাৰো তেলে আমি এটো কথা আগতে পাইছিলো টুৱাইস r 2 into r that means plus theta by কি হ'ব 360 ডিগ্ৰী yes 360 ডিগ্ৰী into twice pi r okay এই সূত্ৰটো আমি প্ৰয়োগ কৰি দিব লাগিব নেক্সট এতিয়া যদি মুখ্য বৃত্তকলাৰ একেদৰে যদি দিয়ে গৌণ বৃত্তকলাৰ নিদি যদি মুখ্য বৃত্তকলাৰ দি দিলে যে মুখ্য বৃত্তকলাৰ পৰিসীমাটো নিৰ্ণয় কৰা তেতিয়া আমি কেনেকৈ কৰিম এটা বস্তু আমি আঁতৰাই দিলে হৈ যাব এপিনে কি হ'ল টুৱাইস r প্লাস এটো একেই থাকিব কনস্ট্যান্ট এফালে এটো আহি গল এডহত কি হ'ব আমাৰ এই বস্তুটো আহিব এটো মুখ্য বৃত্তকলাৰ কালিটো আমি সদায় হেকিতে জানি লব লাগে তে আমাৰ আহিব কি 360 ডিগ্ৰী হলনে বৰ মাইনাস থিটা হোল ডিভাইডেড বাই কি হ'ব 360 ডিগ্ৰী ইনটু কি হ'ব টুৱাইস পাই r এনে তোমালকে দি দিব পাৰা পাই r তে এটো আমি যদি কৰি দিও তেতিয়া হলে তোমালকে মুখ্য বৃত্তকলাৰ কালি নিৰ্ণয় কৰিবলৈ সক্ষম হ'বা এতিয়া এটা আৰু এটা কথা আমি জানিবলগীয়া আছে যে অৰ্ধবৃত্তৰ ক্ষেত্ৰত কি হ'ব অৰ্ধবৃত্তৰ কালিটো কি হ'ব আমি জানিলো অৰ্ধবৃত্ত হলে পাই r স্কয়াৰ ধৰা অৰ্ধবৃত্ত আকৌ মই ৰিকেপ কৰিছিটো অৰ্ধবৃত্তৰ আমি কালি আৰু পৰিসীমা কেনেকৈ নিৰ্ণয় কৰিম কালিটোত সদায় কি হ'ব এটা অৰ্ধবৃত্ত এটো ধৰা বৃত্তৰ আধা মানে কি অৰ্ধবৃত্ত হলে এই অৰ্ধবৃত্তটোৰ আমি কালি কেনেকৈ নিৰ্ণয় কৰিম এই বস্তুটো আছে তে আমি এটো কালিটো উলিয়াবলৈ কি হ'ব কালি আমাৰ যেহেতু অৰ্ধ গতিকে পাই r স্কয়াৰ বাই 2 এটো অৰ্ধবৃত্তৰ কালিটো এটো হ'ব আৰু পৰিসীমাটো আমি কেনেকৈ নিৰ্ণয় কৰিম যে পৰিসীমাটো কি হ'ব পাই r পৰিসীমাটো নিৰ্ণয় কৰিবলৈ তাৰ সূত্ৰটো আহিব কি পাই r প্লাস টুৱাইস r হলনে বৰ এটো হল কি পৰিসীমা উলিয়াৰ সূত্ৰ হল অৰ্ধবৃত্ত এটাৰ ক্ষেত্ৰত কেতিয়াবা যে বৃত্তটোৰ চোক বুলি যদি কয় যে বৃত্ত এটাৰ চোক তেতিয়া আমি কি কৰিম বৃত্তটোৰ চোক বা বৃত্ত এটাৰ চোক জি বুলি নিলে মিন্স ওৱান কৰ্নাৰ ইউ ক্যান সে ওৱান কৰ্নাৰ তে ইয়াত আমি কালিটো কেনেকৈ নিৰ্ণয় কৰিম তেতিয়া এই কন্ডিশনত আমি কালিটো কেনেকৈ নিৰ্ণয় কৰিম যদি আমাক কোৱেশ্চনটো বৃত্তটোৰ চোক নিৰ্ণয় কৰা তেতিয়া আমি কেনেকৈ কৰিম তেতিয়া আমাৰ এটো কি হ'ব এটো বৃত্তটোৰ চোক বুলি কলে আমি এটা কথা চাই লওঁ ৰেসপেক্টিভ ডায়াগ্ৰামটো কি হ'ব হেতু আমি প্ৰথম সদায় ডায়াগ্ৰামটো চাবলৈ ধৰা হল এটো এটা বৃত্ত এই পাৰ্টটো ধৰা এই পাৰ্টটো এটো পাই এইটো পাৰ্টটো এটো আমি উলিয়াব লাগে ধৰা অৰ্থাৎ এটো আমি এনেকৈ যদি কাটি দিও এনেকুৱা নহবনে বাৰু
এইটো হ'লে এই পাৰ্টটো আমি উলিয়াব লাগে ধৰি ল'লোঁ এইটো হ'লনে বাৰু এইটো উলিয়াব লাগে আমি এনেধৰণে কথাখিনি ভাবি ল'ব লাগিব গতিকে এইটো কি হ'ব আমি এইটো 4 ভাগ কৰি দিলোঁ ধৰা 4 ভাগ হৈ গ'ল গতিকে কি হ'ব এইটো পাই r²/4 হ'লনে বাৰু আৰু এইটো হ'ব কালি কিন্তু পৰিসীমাটো হ'লে কি হ'ব পৰিসীমাটো কি হ'ব পৰিসীমাটো হ'ব কি পাই r/2 আৰু ইয়াত কি হ'ব প্লাছ টুৱাইছ r ওকে এইটো হ'ব কি পৰিসীমা উলিওৱাৰ সূত্ৰ কিহৰ ক্ষেত্ৰত বৃত্ত এটাৰ চুকৰ ক্ষেত্ৰত হ'ল কেতিয়াবা এই বস্তু আমাৰ বেলেগ প্ৰকাৰেও আমি কৰিবলগীয়া হয় এটা খাৰু চাৰুৰ ক্ষেত্ৰত যদি দিয়ে আমাৰ খাৰু এপাত যদি দিয়ে তেতিয়াহ'লে কি হ'ব পাই ইনটু কেপিটেল আৰ স্মল আৰ ধৰি ল'ব লাগে ৰেডিয়াছ কিটা আৰু হেতু কি হ'ব এটা হ'ব কেপিটেল আৰ প্লাছ স্মল আৰ ইনটু কেপিটেল আৰ মাইনাছ স্মল আৰ হ'ব তো পাৰ্থক্যটো আমি উলিয়াব লাগিব ইয়াৰ আগত মই কৈ আছোঁ সেইকাৰণে এইটো কমাই দিলোঁ এতিয়া এই ক্ষেত্ৰত আমি টুৱাইছ পাই আৰটো বাহিৰৰ পৰিসীমা এনেধৰণে ধৰিম কেপিটেল আৰটোক যদি বাহিৰৰ বুলি ধৰোঁ তেতিয়াহ'লে স্মল আৰটোক আমি ভিতৰৰ বুলি ধৰিব পাৰোঁ ৰেডিয়াছটো কৈছোঁ য'ত নেকি আৰ হ'ল ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধ আৰু স্মল আৰ হ'ল সৰু বৃত্তৰ ব্যাসাৰ্ধ অৰ্থাৎ কেপিটেল আৰ হ'ল ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ আৰু স্মল আৰ হ'ল সৰু বৃত্তটোৰ ব্যাসাৰ্ধ এই কথাটো মনত ৰাখিবা এতিয়া বৃত্ত কলা বুলি দিলে আমি কৈ গ'লোঁ ইতিমধ্যে θ/360 ডিগ্ৰী ইনটু পাই আৰ স্কোৱাৰ অৰ্থাৎ দুটা কণ্ডিশ্যন আহে কেতিয়াবা আমাৰ লেংথটোতো আহে হাফ ইনটু এল আৰ তেতিয়া হ'ব লেংথটো যদি থাকে তেতিয়া আমি তেনেধৰণে কৰিব লাগে আৰু পৰিসীমাটোৰ ক্ষেত্ৰত কি হ'ব θ/360 ডিগ্ৰী ইনটু টুৱাইছ পাই আৰ প্লাছ টুৱাইছ আৰ এই ক্ষেত্ৰত কি হ'ব স্মল আৰটো আমি সদায় ধৰিব লাগে বৃত্তটোৰ ব্যাসাৰ্ধ বুলি আৰু এলটো সদায় মই যে ক'লোঁ এটা এল বুলিও আমি কেতিয়াবা লৈ আহিব পাৰোঁ চাপৰ দৈৰ্ঘ্য হ'ব তেতিয়া সেইটো এটা এইটো আমাৰ বৃত্ত কলাৰ ক্ষেত্ৰত আহে আৰু বৃত্ত খণ্ডৰ ক্ষেত্ৰত হ'ব কি θ/360 ডিগ্ৰী ইনটু পাই আৰ স্কোৱাৰ মাইনাছ হাফ অফ আৰ স্কোৱাৰ ওকে এতিয়া আমাৰ চাইনতো কেতিয়াবা আমি চাইন থিটাটো উলিয়াবলগীয়া হয় অৰ্থাৎ চাপৰ দ্বাৰা কেন্দ্ৰত উৎপন্ন কৰা কোণটো আমি কেতিয়াবা নিৰ্ণয় কৰি ল'বলগীয়া হয় এই গোটেই সূত্ৰকেইটা তোমালোকে বৃত্তৰ যিটো বৃত্ত সম্পৰ্কীয় কালি উলিওৱাৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয় গতিকে এইখিনি তোমালোকে যদি মনত ৰাখা কৰিবলৈ সক্ষম হ'বা